Hello everyone, আজি মই বনাব লৈছোঁ গাজৰ হালৱা। গাজৰ দেখি চাগে আপোনালোকে গম পাইছে মই আজি কি বনাব লৈছোঁ। এই গাজৰ হালৱাৰ বাবে মই এটা গাজৰ লৈছোঁ। গাজৰটো মই ঠেণ্ডা যিটো ধৰক আপোনাৰ ৰঙা ৰঙা গাজৰ আহে, সেই গাজৰটো দুটা লৈছোঁ। তাৰ বাকলিসমূহ ভিডিঅ'ত দেখুওৱাৰ ধৰণে গুচাই লৈছোঁ। আপোনালোকে সকলোৱে চাগে গাজৰ হালৱা খাইছে, বনাব যেনেকৈ মইনো গাজৰ হালৱা কেনেকৈ বনাম সেয়া আপোনালোকৰ আগত আজি শ্বেয়াৰ কৰিম। আৰু প্ৰথমে কৈছোঁ, যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ তেনেকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যে গাজৰসমূহৰ বাকলি গুচা হৈ গ'ল, তাৰপিছত অলপ সৰু চাইজৰ টুকুৰা কৰি দিছোঁ। টুকুৰা কৰি এইখিনি ধুই পিহনা এখনত পিহি ল'ম। দেখিছেনে গাজৰ মই বৰ বেছি লোৱা নাই, প্ৰায় আধা কেজি ওচৰা-ওচৰি হ'ব আৰু গাজৰটো। এতিয়া মই পিহনাখন লৈ লৈছোঁ। ইয়াত পিচি ল'ম। ভিতৰত দেখুৱাৰ ধৰণে আপুনি এনেকৈ পিহি ল'ব। দেখিছেনে ৰঙা গাজৰটো ল'লে কি হালৱাৰ কালাৰটো বৰ ধুনীয়া হয় দেখাত। সেই গাজৰটো ভালেই হয়, আপুনি ইয়াৰ কালাৰটো অকণ বেছি ধুনীয়া হয় আৰু দেখাত, যিটো ৰঙা গাজৰটো আমি লওঁ। দেখিছেনে এয়া মই গোটেইখিনি পিহি ল'লোঁ মিহিকৈ। এতিয়া গেছত কেৰাহী এখন পাতি দিছোঁ। কেৰাহীত অলপ ঘিউ দি দিম। এই বনাবলৈ মই হালৱাটো বনাবলৈ বৰ বেছি ঘিউ নালাগে, তেনে অকণমান ঘিউ লাগে। দেখিছেনে ঘিউখিনি দি পিনে মই গাজৰখিনি দি দিছোঁ। এতিয়া যিখিনি গাজৰ মই পিহি থৈছিলোঁ গাজৰখিনি দি দিম। গোটেইখিনি গাজৰ মই দি দিছোঁ। চামুচেৰে অলপ সময় গাজৰখিনি লৰাই থাকিম, যাতে ইয়াৰ পানীটো অলপ শুকাই যায়, গাজৰটো ভাজ খাই যায় আৰু পানীখিনি অলপ শুকাই যায়। ৰঙা গাজৰটো কমেই পানী থাকে, অন্য গাজৰৰ দৰে ইমান পানী নাথাকে, অলপ শুকানেই থকা বস্তু। তেওঁ অলপ আমি ভাজি ল'ম, যাতে তাৰ যিটো কেঁচা গোন্ধ আছে ধৰক, সেই কেঁচা গোন্ধটো গুচি যায়, অলপ ভাজ খাই যায়। মাংস ভাজি ল'ব। দুটামান ইলাচি দি দিছোঁ গোন্ধৰ বাবে। ইলাচি পাউডাৰো দি দিব পাৰে যদি আপোনাৰ ওচৰত আছে। আকৌ অলপ সময় এনেকৈ ভাজ খাই দিব। দেখিছেনে ভাজি পানীও শুকাই আহিছে আৰু গাজৰখিনি অলপ কোমল হৈ গৈছে, মানে গাজৰখিনি অলপ সিজি গৈছে। আৰু এতিয়া আপোনাৰ যিমান মিঠা খায় সেইটো জোখত আপুনি চেনি দি দিব। মই ইয়াত সৰু চামুচেৰে প্ৰায় 5 চামুচ মানে চেনি দিছোঁ। দেখিছেনে এনেকৈ লৰাই থাকিব। চেনিখিনি দি দিয়াৰ পাছত কি হয়, সোনকালে পানীবোৰ শুকাই আহে আৰু গাজৰটো গলিবলৈ ষ্টাৰ্ট কৰে। এনেকৈ মানে লৰাই থাকিব, মাজে মাজে ঢাকন এখনেৰে ঢাকি দিব, আকৌ উদঙাই পিনে আকৌ লৰাই থাকিব। দেখিছেনে লৰাই আছোঁ। আপোনালোকে আৰু কি বস্তু হালৱা ৰেচিপি বিচাৰে মোক কমেণ্ট বক্সত জনাবচোন, মই বনাবলৈ চেষ্টা কৰিম। দেখিছেনে ভালকৈ লৰাই থাকিব। এইটো হালৱাটো আপুনি খুব সহজে আৰু কম সামগ্ৰীৰে বনাব পাৰে। মই একাপ গাখীৰ দিছোঁ। গাখীৰৰ কোনো জোখ নাই, আপুনি নিজৰ ইচ্ছা অনুযায়ী গাখীৰ দিব পাৰে, যিমান দিয়ে গাখীৰ। মই একাপ গাখীৰ ইউজ কৰিছোঁ, মই বৰ বেছি হালৱাটো বনোৱা নাছিলোঁ বাবে। গাখীৰ দিয়াৰ পিছত এনেকৈ লৰাই থাকিব, ঢাকনখনেৰে মাজে মাজে ঢাকি দিব, যাতে গাজৰে গাখীৰখিনি ভালকৈ এবজৰ্ব কৰি লৈ শুহি লয়। সেইবাবে এনেকৈ লৰাই থাকিব। গাজৰৰ যি পানীখিনি ওলাই যায় আৰু ওলাই যোৱাৰ পাছত সেই গাখীৰখিনি দিব, যাতে গাজৰে গাখীৰখিনি শুহি লয়। এতিয়া এইটো অলপ ড্ৰাই ফ্ৰুট দি দিছোঁ। আপুনি যিকোনো ড্ৰাই ফ্ৰুট দিব পাৰে, মই খিচমিচ দিছোঁ। আমাৰ তৈয়াৰ হৈ গ'ল গাজৰ হালৱা। ভিডিঅ'টো চাই কেনে পাৰে কমেণ্ট কৰি জনাব।